आई एम डॉक्टर पलाश पाठक। डिफरेंट हेल्थ टिप्स के लिए मेरे चैनल को सब्सक्राइब कीजिए और वीडियो को कंटिन्यू कीजिए। जितना हो सके वीडियो को शेयर कीजिए। थैंक यू। হাই ফ্ৰেণ্ডছ, আজি আমি কাউণ্ট আপ চিৰাপটোৰ সম্পৰ্কে জানিম যে কাউণ্ট আপ চিৰাপটো খালে আমাৰ কি কামত সুবিধা হয় আৰু কি কামত আমি কাউণ্ট আপ চিৰাপটো ব্যৱহাৰ কৰিব পাৰোঁ। প্ৰথমতে আমি জানিব লাগিব যে ইয়াতে কি ইনগ্ৰিডিয়েণ্ট মিক্স কৰি পেলাই এই চিৰাপটো অ'কে লাইফ কেয়াৰ বুলি কোম্পানীটোৱে প্ৰস্তুত কৰিছে। প্ৰথমতে ইয়াতে আছে পাপায়া এক্সট্ৰেক্ট, আৰু পাপায়া এক্সট্ৰেক্টৰ যদি কথা ক'বলৈ যাওঁ, পাপায়াটো বহুত কামত আহে আমাৰ। ই ডায়েটৰী ছাপ্লিমেণ্ট হিচাপে আমাৰ কামত আহে। ইমিউনিটি ছিষ্টেমটো ডেভেলপ কৰোঁতে পাপায়াৰ এটা ডাঙৰ ৰোল প্লে কৰে। ডায়েবেটিক প্ৰডাক্ট হিচাপেও পাপায়াটো ইউজ কৰা হয়। নেক্সট যদি ইনগ্ৰিডিয়েণ্টৰ কথা ক'বলৈ যাওঁ, ইয়াতে আছে মধুকপাৰ্ণি। এতিয়া এই বস্তুটো হ'ল এবিধ শাক হয়। এই শাকটোৱে আমাৰ বেচিকেলি ই হেডেক, নচিয়া, ডাউজিনেছ যিবিলাক আমাৰ থাকে তাতে কাম কৰে। চেণ্ট্ৰেল নাৰ্ভাছ ছিষ্টেমত ই আমাৰ বহুত ভাল কাম কৰে। ব্ৰেইন ফাংচনটো ডেভেলপ কৰোঁতেও এই প্ৰগ্ৰেম খুব ভাল কাম কৰে। নেক্সট যদি ইয়াতে ইনগ্ৰিডিয়েণ্টৰ কথা কওঁ, ইয়াতে আছে এল'ভেৰা। এল'ভেৰাৰ কথা মোৰ আগৰ ভিডিঅ'টোত আপোনালোকে নিশ্চয় চাইছেই, আৰু তাৰপিছত মই এবাৰ কৈ দিছোঁ। ইয়াতে এল'ভেৰাৰ মেজৰ ৰোল হ'ল যে ই এটা এণ্টি অক্সিডেণ্ট হয়। ই আমাৰ কনষ্টিপেশ্যনত কাম কৰে। এণ্টি বেক্টেৰিয়েল এজেণ্ট হিচাপে ই এটা ডাঙৰ ৰোল প্লে কৰে, আৰু ব্লাড ছুগাৰ কণ্ট্ৰলৰ ক্ষেত্ৰতো এল'ভেৰাৰ বহুত কাম আছে। নেক্সট যদি ইনগ্ৰিডিয়েণ্টৰ কথা ক'বলৈ যাওঁ, আছে হাৰিটাকি। এই বস্তুটো হ'ল আমাৰ অসমীয়াত আমি শিলিখা বুলি যিটো কওঁ। ইয়াৰ বহুতবিলাক গুণ আছে, তথাপিও আমি বেচিকেলি যদি ক'বলৈ যাওঁ, ই ৰিমুভিং বেক্টেৰিয়া, অৰ্থাৎ বেক্টেৰিয়া আক্ৰমণৰ পৰা আমাৰ শৰীৰটোক ৰক্ষা কৰে। ট্ৰিটেড উণ্ডছ, তাৰমানে আমাৰ ঘাঁবিলাকৰ যিবিলাক অসুবিধা হয় কাৰণে আমাৰ ঘাঁ হয়, সেই ঘাঁ হোৱাবিলাক আমাৰ তেওঁ ৰক্ষা কৰে, ঘাঁ হ'বলৈ নিদিয়ে। নেক্সট ইম্প্ৰুভ হিলিং, অৰ্থাৎ যদি ঘাঁ হৈ গৈছে সেইটো শুকাবলৈও আপোনাক সহায় কৰে। তাৰপিছত থাকে ইম্প্ৰুভ অৰেল হাইজিন, তাৰমানে আমি কিছুমান খোৱা বস্তুত আমাৰ কিছুমান বীজাণু থাকে, এইখিনিক হাইজিন কৰাৰ কাৰণেও ই এটা ডাঙৰ ৰোল প্লে কৰে। সেইকাৰণে আমি শিলিখা খালে কেতিয়াবা আমাৰ মিঠা লাগে যে কওঁ, যদিও তিতা বুলি জনা যায়, কিন্তু শিলিখা খাই উঠি অলপমান পানী খাই দিলে মিঠা লাগে। কিয়? ই আমাৰ হাইজিন কৰি দিয়ে, ক্লিন কৰি দিয়ে, তাৰমানে আমাৰ টেষ্টটো আৰম্ভ কৰি যিখিনি বস্তু আমি থাকে তাতে। নেক্সট থাকে গিলয়। এতিয়া গিলয়টো নেশ্যনেল হাৰ্বছ বুলি কোৱা হৈছে। গিলৰ বহুতবিলাক গুণাগুণ থাকে, তথাপিও আমি লিষ্টত দেখা পাইছে যে ই আমাৰ ইমিউনিটি বুষ্ট কৰে। যিটো আমাৰ জ্বৰ হয়, ক্ৰনিক ফিভাৰ, সেইটোৰ ক্ষেত্ৰত ই ট্ৰিটমেণ্টত বহুতখিনি হেল্প কৰে। ডাইজেশ্যনৰ ক্ষেত্ৰত ই হেল্প কৰে। ডায়েবেটিক হিচাপে এটা ডাঙৰ ৰোল প্লে কৰে। ষ্ট্ৰেছ, এনজাইটি মানুহৰ পৰা দূৰ কৰে। ৰেছপিৰেটৰী যদি প্ৰব্লেম আছে, তাৰমানে ৰেছপিৰেটৰী প্ৰব্লেমৰ ক্ষেত্ৰতো গিলয়ে বহুত ডাঙৰ ৰোল প্লে কৰে। আৰু আৰ্থ্ৰাইটিছৰ ক্ষেত্ৰত এটা ৰোল প্লে কৰে। এস্থমিক চিমটম যিবিলাক থাকে, আমাক যিবিলাক কাৰণত এস্থমিক হোৱাৰ নিচিনা হয়, সেই কথাবিলাকতো গিলয়ৰ এটা ডাঙৰ ৰোল প্লে আছে। মই নেক্সট ভিডিঅ'ত দেখুৱাম যে গিলয়ৰ পৰা কেনেকৈ আমি বহুত বেমাৰৰ পৰা আঁতৰি থাকিব পাৰোঁ গিলয় ইউজ কৰি পেলাই। নেক্সট যদি ইনগ্ৰিডিয়েণ্টৰ কথা কওঁ, দানা মেথি, মানে আমি মেথি গুটি বুলি ক'ব পাৰে এইটো আমি। ই আমাৰ বহুত ৰোল প্লে কৰে, যেনেকুৱা আপোনাৰ ছুগাৰৰ লেভেলটো কণ্ট্ৰলৰ ক্ষেত্ৰত এটা মেজৰ ৰোল প্লে কৰে। টেষ্টষ্টেৰন হৰমনটো আমাৰ ই বুষ্টিং কৰে, তাৰমানে আমাৰ ছেক্সুৱেলিটি ফাংচনটো বঢ়ায়, আৰু মাচুল পাৱাৰ গেইন কৰে ই আমাৰ। নেক্সট যদি আমি ইয়াতে আৰু উপকাৰিতাৰ বিষয়ে ক'ব যাওঁ, ইনক্ৰিজ মিল্ক প্ৰডাকশ্যন, অৰ্থাৎ মহিলাসকলৰ যিটো গাখীৰ এটা নোলোৱা আজিকালি এটা প্ৰব্লেম হৈছে মহিলাবিলাকৰ, নতুন বাচ্চাবিলাকে গাখীৰ খাবলৈ নাপায়, সেইটোৰ কাৰণে মহিলাসকলক গাখীৰ প্ৰডিউচ কৰাৰ ক্ষেত্ৰতো মেথি গুটি এটা ডাঙৰ ৰোল প্লে কৰে। ৰিডিউচ কলেষ্ট্ৰল লেভেল, আমাৰ যিটো দেহত কলেষ্ট্ৰল জমা হয়, যাৰ কাৰণে আমি বিভিন্ন ৰোগত ভুগোঁ, এই কলেষ্ট্ৰলটো ই কমাই দিয়ে। নেক্সট যদি ইনগ্ৰিডিয়েণ্টৰ কথা ক'ব যাওঁ, ইয়াতে আছে পুনৰ্নভা। পুনৰ্নভাৰ শাকৰ বিষয়ে আমি সকলোৱে জানো, বহুবিলাক কামত আছে, যেনেকুৱা আমাৰ ৰেনেল প্ৰব্লেমত যেতিয়া হয়, ৰেনেল প্ৰব্লেমত ইউজ কৰিব পাৰে। ইউৰিনেৰী ট্ৰেক্ট ইনফেকশ্যনৰ ক্ষেত্ৰত ই এটা মেজৰ ৰোল প্লে কৰে। যদি কাৰোবাৰ জণ্ডিছ হৈছে তেতিয়াও ই ডাঙৰ এটা ৰোল প্লে কৰে। যদি আপোনাৰ জেনেৰেল ফ্লেভাৰ হৈছে, যদি জ্বৰ হৈছে, সাধাৰণ জ্বৰ, তেতিয়াও আপোনাক ই এটা ৰোল প্লে কৰে। এণ্টি ইনফ্লেমেটৰী প্ৰডাক্ট হিচাপেও আপুনি পুনৰ্নভাটো ইউজ কৰিব পাৰে। লগত থাকে আপোনাৰ হাৰ্ট হেল্থৰ কাৰণে ভাল, হাৰ্টৰ কাৰণে ভাল, কিডনী হেল্থৰ কাৰণেও পুনৰ্নভাটো ভাল। নেক্সট ইনগ্ৰিডিয়েণ্টৰ কথা যদি ক'বলৈ যাওঁ, ইয়াতে আছে তুলসী। আৰু তুলসীটোৰ কথা আমি কৈ শেষ কৰিবই নোৱাৰোঁ, যিহেতু নিউয়ৰ্ক ছায়েন্স অফ ইনষ্টিটিউটে কৈছে যে তুলসীটো কেঞ্চাৰ প্ৰতিষেধক বুলি তেওঁলোকে বিবেচিত কৰিছে। তাৰ উপৰিও যদি ইয়াক ট্ৰিটমেণ্ট হিচাপে ক'ব যাওঁ, এস্থমাৰ কাৰণে ভাল, ব্ৰংকাইটিছৰ কাৰণে ভাল, কল্ডৰ কাৰণে ভাল, কফ হ'লে ভাল, ফ্লু থাকিলে ভাল, চাইনাচাইটিছ হ'লে ভাল, বিভিন্ন ধৰণৰ থ্ৰোট ইনফেকশ্যনৰ কাৰণেও ই ভাল। হাই ব্লাড প্ৰেছাৰ যিবিলাক মানুহৰ আছে তেওঁলোকৰ কাৰণে তুলসীটো ভাল হয়। ব্লাড কলেষ্ট্ৰল কণ্ট্ৰল কৰাৰ ক্ষেত্ৰতো তুলসীটোৱে ৰোল প্লে কৰে। আৰু হেডেক হওক, মূৰৰ বিষ, কাণৰ বিষৰ ক্ষেত্ৰত, আই ডিছঅৰ্ডাৰ, এইবিলাকৰ ক্ষেত্ৰত তুলসীটোৱে এটা ডাঙৰ ৰোল প্লে কৰে। তাৰপিছত যদি ইনগ্ৰিডিয়েণ্টৰ কথা ক'বলৈ যাওঁ, আমাৰ
টিৰাকুটু এইটো এটা ফল হয় এই ফলটোৱে হেল্প কৰে আমাৰ মিউকাছবিলাক যিবিলাক বডিৰ পৰা এক্সেচিভ মিউকাছ হয় সেইখিনি তাৰমানে ৰিকভাৰী কৰাই দিয়ে তাৰ পৰা উলিয়াই দিয়ে নেক্সট যদি ক'ব যাওঁ ৰেছপিৰেটৰী ফাংচনৰ ক্ষেত্ৰতো ই এটা ডাঙৰ ৰোল প্লে কৰে ই ডাইজেষ্টেশ্যনতো হেল্প কৰে মেটাবলিজিমত হেল্প কৰে আৰু আপোনাৰ যিটো ফেট টিচু আছে সেই ফেট টিচুটো সি উলিয়াই আনি পেলাই বাৰ্ণ কৰাত হেল্প কৰে যাৰ কাৰণে ই এটা ৱেট মেনেজমেণ্টতো খুব ভাল ৰিজাল্ট পোৱা গৈছে ইয়াৰ উপৰিও যিটো এক্সেচিভ ইম্পিউৰিটিজ থাকে তাৰমানে আমাৰ বডিত যিবিলাক অলাগতিয়াল পদাৰ্থ থাকে সেইবিলাক ই বডিৰ পৰা ওলাই দিয়াতো আমাক বহুতখিনি সহায় কৰে এতিয়া যদি আমি গোটেইখিনি মিলাই পেলাই ক'বলৈ যাওঁ তেতিয়াহ'লে যে আমাৰ কাউণ্টাপ চিৰাপটো খালে কি কি সুফল লাভ কৰিব পাৰিব তেতিয়াহ'লে আমি আমাৰ স্কিনত দেখা পোৱা লিষ্টখনত আপুনি গম পাব যে এক নম্বৰতে ই আমাৰ ইমিউনো বুষ্টাৰ হিচাপে কাম কৰে যাৰ কাৰণে আমাৰ ইমিউনিটি বুষ্ট আপ কৰিব নেক্সট WBC কাউণ্ট যিটো থাকে তেজৰ যিটো সেইটো আমাৰ বঢ়াই দিব প্লেটিলেট কাউণ্টটো বঢ়াই দিব 4 নম্বৰত যদি যাওঁ এই প্লেটিলেট ডিষ্ট্ৰাকশ্যন বডি যিটো কৰে কিছুমান কাৰণত আমাৰ হয় সেইটো সি ৰোধ কৰিব 5 নম্বৰত যদি যাওঁ প্ৰিভেণ্ট বডি ফ্ৰম ইনফেক্টেড ডেংগি অৰ্থাৎ ডেংগু যদি কোনোবাৰ হৈছে তেতিয়াও আপুনি এইটো ইউজ কৰিব পাৰে ইয়াৰ উপৰিও গিভ পাৱাৰ টু ইলনেছ ফ্ৰম দ্য পেচেণ্ট অৰ্থাৎ যিটো আমাৰ 6 নম্বৰ পইণ্ট আছে আপুনি বুজিব যে মানুহবিলাকৰ যেতিয়া আমাৰ ৰোগী এজনৰ কিবা জ্বৰ হয় কিবা ইলনেছ থাকে তেওঁলোকৰ মানে তেতিয়া ৰিকভাৰী কেয়াৰৰ ক্ষেত্ৰত ই এটা ধুনীয়া ৰোল প্লে কৰে আৰু অৰ্থাৎ 7 নম্বৰ যদি গম পায় আপুনি যে বডি ফাংচনটো নৰ্মেল কৰাৰ কাৰণে সি এটা সহায় কৰে আমাৰ নৰ্মেল লাইফত যেনেকৈ আমাৰ সোনকালে খালে হজম হ'ব লাগে এই গোটেই গুণাগুণটো সি কৰি দিয়ে যেনেকুৱা জ্বৰ হোৱাৰ পিছত আমি কিছুমান বস্তু খালে আমাৰ হজম নহয় সেইকাৰণে আমি অলপ সহজ খাদ্য আমি খাবলৈ দিওঁ বইল ভাত বা আলু পিটিকা সেই বস্তুটো কিয় দিওঁ যাতে আমাৰ নৰ্মেল ফাংচনিং চিষ্টেমটো বডিৰ কৰিব পাৰে তাৰ কাৰণে যদি আপুনি কাউণ্টাপ ইউজ কৰে তেতিয়াহ'লে এইটো এটা সুফল পাব ৰিষ্টৰিং এণ্ড মেইনটেইনিং ফিজিকেল হেল্থ যিটো মই ক'লোৱেই যে বডিটো আগৰ নিচিনা ঘূৰাই আনিবৰ কাৰণে যিখিনি ফাংচনিং হ'ব লাগে সেই ফাংচনটোত কাউণ্টাপে বিৰাট সহায় কৰে ৰিডিউচ টেণ্ডাৰনেছ আমি জানোৱেই টেণ্ডাৰনেছ আজিকালি এটা মেজৰ প্ৰব্লেম চবৰে থাকেই ৰিডিউচ ফেটিটো আজিকালি এটা বিৰাট দেখা পোৱা গৈছে সকলোবিলাক মানুহে যে খুব ভাগৰ লাগে ফেফাই থাকে তেওঁলোকৰ এই গোটেইখিনি কামত অভাৰঅল যদি চাব যাওঁ কাউণ্টাপটোৱে খুব ধুনীয়া ৰিজাল্ট দিব আৰু এই কাউণ্টাপটো ক'ত পাব আৰু কেনেকৈ খাব লাগে প্ৰপাৰলি জানিবলৈ এই ভিডিঅ'টো আপোনাক যোনে শ্বেয়াৰ কৰিছে তেওঁৰ লগত যোগাযোগ কৰক আৰু ফৰ মোৰ ইনফৰমেশ্যন মোৰ ভিডিঅ' ছাবস্ক্ৰাইব কৰিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আমাৰ ফেচবুক লিংকত আহক আপুনি আৰু বহুত কথাৰ বিষয়ে হেল্থ টিপছৰ বিষয়ে আমাৰ পৰা জানিব পাৰিব আজিলৈ ইয়াতে সামৰিছোঁ ধন্যবাদ